নমস্কাৰ বন্ধু বান্ধৱীসকল, monorjonak চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুৱাৰে পৰা মই ব্লগটো ষ্টাৰ্ট কৰিব আহিছোঁ। এতিয়া ৰাতিপুৱা 5 বাজিছে। আজি মোৰ চাইকেল নহয়, ভাইটিৰ চাইকেলৰ পৰাই মই ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ। আহক, চাইকেলিং কৰি আহি পালোঁ, তাৰপিছত অলপমান য়োগা কৰিলোঁ। য়োগাৰ ভিডিঅ'বোৰ লাগে যদি মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন, মই সেইবোৰো দেখাম। তাৰপিছত এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত দেখাই থাকিম দিনটো কি হয়। মাহীহঁত আহি আছেতো, মনটো বিৰাট ভাল লাগি আছে। আহি আছে, কৰবা পাইছে, কেনেকৈ আহিছে। কিবা এটা বনাই লওঁগৈ, কিন্তু দেখিলোঁ ভিতৰত দাদা সোমাই আছে। এয়া কি বনাইছে চাওকচোন, অৱস্থা। দাদাই কি বনাইছে সি জানিছে আৰু। এনেকৈ বনাই আছে আৰু দাদাই। কি বনাই দেখাই যাওঁচোন বাৰু। কবি এখন সেৱা বেয়া, আৰু কবি সেইখন বেয়া। আপোনালোকৰ ঘৰত বনাইনে দাদা বা ভাইটি এনেকৈ? আমাৰ দাদাই বনায় বাৰু, আগ্ৰহ কৰে বনাবলৈ, সেইটো কাৰণে ভালো লাগে। কি বনাই দেখাই যাওঁ বাৰু। নিমখ দিছে, বেলেগ ষ্টাইলত দিছে, তিয়ঁহ দিছে। দাদাই এইটো বনালে, এবাৰ মই বনাওঁ। মই দাদাৰ ষ্টাইলতে বনাম, ময়ে অলপ বেলেগ ধৰণে বনাওঁ। এতিয়া দাদাই যিহেতু যোগাৰ কৰিয়ে থৈছে, মই দাদাৰ নিচিনাই বনাওঁচোন কি হয়। ৰাতিপুৱা ব্ৰেকফাষ্টত এইটো খাব ভালেই লাগে বাৰু। দীঘল কৰিবি বাৰু, গোল নকৰিবি বুজিছ? নকওঁ নহয়। দাদাই পূৰা শিকাই গৈ আছে আৰু এইটো কৰ সেইটো কৰ। অকণমান ক'লা নিমখ দি দিছোঁ, অলপমান তিয়ঁহ চালাড দি দিছোঁ। আজি কিটচেন পূৰা লেতেৰা কৰি থৈছে দাদাই দি, নাচাব সেইফালে। অলপমান কাজু কুটি কুটি থৈছে, এয়া দিছোঁ। দাদাই শিকাই আছে বাৰু। আদা অকণমান দিব দিছে, আদা দিছোঁ। টমেটো চচ দিব দিছে, অলপমান দি দিছোঁ। অকণমান নিমখ আকৌ দি দিছোঁ। এতিয়া লাহেকৈ লৰাই দি লাহেকৈ জপাই দিম। কোনোমতে পাৰিলোঁ বাৰু অকণমানকৈ জপাব। এনেকৈ দুটামান বনোৱাৰ পিছৰকেইটা বাৰু বেয়া নালাগিল, ভালেই হ'ল দেখিবলৈও। তাৰে এটাৰ ফটো উঠাই থৈছোঁ মই। মাহীহঁত আহিব বুলি কওঁতে 9টা অহা মানুহ কেতিয়া আহে ঠিকেই নাই। সেইকাৰণে ভাবিছোঁ ভাতটো বনায়েই থাকোঁগৈ। আহক আজি কেনেদৰে কি বনাই দেখাই যাওঁ। আৰু মনটো ভালো লাগি আছে, কোনখিনি সময়ত মাহীহঁত আহি যায়। চাই আছোঁ তেনেকুৱা, আকৌ চাই বনাই থাকিম আৰু। আহক এতিয়া কিটচেনত যাওঁ, কি বনাওঁ। মই এফালে ভাত উঠাই দিছোঁ, এফালে দাইলটো মই বইল কৰিলোঁ, এতিয়া তেল মাৰি দিলোঁ। সেইটো দেখাই থকা নাই আৰু, কিন্তু মই ইয়াতে অলপমান নৰসিংহ পাত দিছোঁ। নৰসিংহ পাত দিলে দাইলটো খাব ভাল লাগে, আপোনালোকেও দি ট্ৰাই কৰি চাব। আৰু এইফালে মই মাছ সৰিয়হ দি বনাম। সৰিয়হ পিচি লৈছোঁ, সৰিয়হ আদা নহৰু। আৰু মাংসটো কিদৰে বনাওঁ দেখাই যাম, চাই থাকক ভিডিঅ'টো শেষৰলৈকে। মই মাছ ভাজিছোঁ। মাছ ভাজা গোটেইখিনি নেদেখাওঁ, যেনেকৈ ভাজে আপোনালোকে ঠিক তেনেদৰেই মই ভাজোঁ। তাৰপিছত এতিয়া এইটো হ'ল, মই কেৰাহীটোত পিঁয়াজ দিম। পিঁয়াজখিনি অকণমান কালাৰ হোৱালৈকে ভাজি থাকিম। তাৰপিছত পিচি থোৱা সৰিয়হ আৰু আদা নহৰু একেলগে কৰি পিচি থোৱা পেষ্টখিনি ইয়াতে দি দিম। তাৰপিছত ইয়াতে অলপমান হালধি দিম, জিৰা দিম আধা চামুচ, এইটো ঘৰত পিচা জিৰা। অলপমান লাল মিৰ্চ পাউডাৰ দিম, আপোনালোকে নিজৰ আন্দাজমতে দিব যেনেকুৱা ধৰণৰ খায়। এতিয়া ভালকৈ লৰাই দিম। এতিয়া মই ইয়াতে তেজপাত দি দিছোঁ 2টা। এতিয়া ইয়াতে মই বিলাহী দিম। এতিয়া বিলাহীখিনি মই
5 মিনিটৰ কাৰণে ভাজি ল'ম। ইয়াতে অকণমান নিমখ দিম মই। আপোনালোকে সোৱাদ অনুযায়ী নিমখ দিব। নিমখ দিয়াৰ পিছত সিজি উঠাৰ পিছত মই আলু কুটি থোৱা আলুখিনি ইয়াত দি দিম। এতিয়া আলুখিনি সিজালৈকে মই ভাজি থাকিম ঢাকোন দি দি। এতিয়া আলুখিনি সিজিলে মই ইয়াতে পানী দিম, 2 গিলাচ পানী দিম। এতিয়া উতলি আছে, ইয়াতে মই মাছখিনি দি দিম। খুব চিম্পুলকৈ বনাইছোঁ, কিন্তু খাব ভাল লাগে। বেছি মছলা ইউজ কৰা নাই মই। আৰু মোৰ দৰে এনেকৈ কোনে কোনে বনাই খায় কমেণ্ট কৰিবচোন। এতিয়া মই এইখিনি উতলিব দিম। এতিয়া হোৱাৰ পিছত মই এখন ফটো মাৰি থৈছোঁ, এইখন খাবও ভাল হৈছে বাৰু। আৰু এটা কেৰাহীত মই তেল দি লৈছোঁ। এতিয়া মই মাংসখিনি ফ্ৰাই কৰি ল'ম। গোটেইখিনি মাংস ফ্ৰাই কৰি থকা মই নেদেখাওঁ। এয়া মোৰ মাংসখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এই তেলখিনি তেল বহুত কম পৰিমাণে দিছোঁ। এই তেলত মই অলপমান পিঁয়াজ আৰু তেজপাত 2টা দি দিছোঁ। এতিয়া এইখিনি কালাৰ হোৱালৈকে ভাজি থাকিম। আৰু মই এইটো ষ্টাইলত মাংস বনালে তেলো কমকৈ দিব লাগে আৰু পিঁয়াজো কমকৈ দিলেও হ'ল। এয়া মই আদা নহৰু পেষ্ট জিৰাৰ সৈতে, ইয়াতে মই শুকান জলকীয়া 5টাও পিচি দিছিলোঁ। সেইটোৱে কালাৰ আনিব মাংসখিনিত। সেইখিনি এতিয়া 2-3 মিনিট ভাজি থাকিম। যেতিয়া ইয়াৰ পৰা তেলটো ওলাব, মই তেতিয়া ইয়াতে মাংসখিনি ফ্ৰাই কৰা মাংসখিনি ঢালি দিম। এয়া হৈছে, ইয়াতে মই এতিয়া ফ্ৰাই কৰা মাংসখিনি ঢালি সেইখিনি মই 5 মিনিটমানৰ কাৰণে ভাজি থাকিম। এতিয়া মই বইল কৰা আলুখিনি দি দিছোঁ। এয়া মই দাইলত দিয়া আলু আছিলে এটা, তাকে মই দি দিছোঁ। এক্সট্ৰাকৈ কৰি থকা নাই। এইটো মাংস সেইকাৰণে বহুত সোনকালে হয়, কিয়নো মই দাইলটো বইল কৰি থওঁতে আঁতৰাই থ'লোঁ। অলপমানহে তেল মাৰিলোঁ, অলপমান আঁতৰাই থ'লোঁ। আৰু দাইলতে দিয়া আলু এতিয়া মই ইয়াতে দি দিছোঁ। এনেকৈ 5-6 মিনিট ভাজি লৈ এতিয়া মই ইয়াতে দাইলখিনি দি দিম। এতিয়া কুকাৰত থকা দাইলখিনিও পানী অকণ মিলাই ইয়াতে ঢালি দিম। এই দাইল দি বনোৱা মাংসটো আপোনালোকে ট্ৰাই কৰিছেনে বাৰু ঘৰত? ঘৰত যদি বনাই খাই ভাল লাগে মোক জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি। এতিয়া এইখিনি মোৰ হৈ আহিছে। দাইল দিয়া 5-6 মিনিটৰ পিছতে এনেকুৱা ডাঠ হৈ যায়। আৰু তাৰে এখন ফটো এইখন। ভাত বনাই হোৱাৰ মাজতে মোৰ মাহী ল'ৰাটো আহিলে। সিহঁতে বেংকৰ পৰা আহিছে, ভিতৰত নোসোমাই বোলে। মই ইয়াতে ভাতটো দিলোঁ। সেয়া বেয়াও লাগিছে, কিন্তু সিহঁতে নাহে ভিতৰত, বেয়া পাইছে আহিব। এয়া 2:35 হৈ গ'ল। মাহীহঁত এতিয়া আহিছে। মাহীহঁতে এনেকুৱাই কৰে, যিমান আগ্ৰহ হেঁপাহ হুতা সকলোবোৰ নোহোৱা যেতিয়া হয় মাহীহঁত তেতিয়া আহে। দাদা একদম মাহীক চেনিটাইজাৰ গা ধুৱাই দিছে। এয়া মহা কিবা বিশেষ কাম আছিল কাৰণে অলপ দেৰি হৈ গ'ল। এয়া মাহীয়ে হাঁহি দিলেই নহয়, আমি চব পাহৰিলোৱে। আৰু এয়া মাহীহঁতৰ ঘৰৰ পৰা অনা শাক পাচলি, ৰঙালাও, ভোল, তাৰপিছত এয়া নাৰিকল, এয়া ভেন্দি, এয়া জলকীয়া, এইবোৰ চব মাহীহঁতৰ ঘৰত কৰা। এই পেকেটকেইটা আকৌ ঘৰত কৰা নহয় দেই, এই শাক পাচলিখিনিহে ঘৰৰ। এয়া মাহীহঁতক ভাত দিছোঁ, বহুত দেৰিয়ে হ'ল। ভাত দিছোঁ। আমাৰ মাহীয়ে বৰ ধুনীয়াকৈ হাঁহি থাকে। আৰু এয়া ভাত পানী খাই হোৱাৰ পিছত এয়া চবৰে একদম বিয়নী মেল। এই মেলত ময়ো আছোঁ বাৰু। মই এনেই আপোনালোকক এটা ঝলক দেখাই লৈছোঁ। মাহীহঁত আহিলে কেতিয়াবা কথা পাতোতে পাতোতে ৰাতি 2-3টাও বাজি যায়। তাৰ মাজতে আকৌ এয়া সৌন্দৰ্য প্ৰতিযোগিতা, এইবোৰ কৰি দিয়া হয়েই আমি ভাগিনীয়েক যিহেতু। এতিয়া গধূলিয়ে হ'ব হৈছে। মাহীহঁত চব খোজকাঢ়িব গৈছে। মই দাদাই অকলে আছোঁ। আৰু মই মাহীহঁত অহাৰ আগলৈকে কিবা এটা মিঠাই বনাই উলিয়াওঁচোন। তাৰ কাৰণে মই 1.5 পোৱা গাখীৰ লৈছোঁ আৰু লৰাই থাকিম ভালকৈ, ডাঠ কৰি সিজাম। যদি তাৰ মাজতে গাখীৰ পাউডাৰ আছে দি দিব। মই এইটো 10 টকীয়া গাখীৰ পাউডাৰ ইউজ কৰিছোঁ। এইটো দিলে সোৱাদটো আৰু অলপ বেছি ভাল হয়। নাথাকিলেও কথা নাই, নাথাকিলে গাখীৰটো অলপ বেছিকৈ সিজাব, ডাঠ কৰি আনিব। আৰু পাউডাৰ গাখীৰ দিয়াৰ পিছত লৰাই থাকিব, কিয়নো গোটা বান্ধি যাব। তাৰপাছত ইয়াতে মই 3 চামুচ চেনি দিম, গুড়া চেনি। মই এইটো গুড়ি কৰি থোৱা আছিলে তাকেই দিছোঁ, বা গোটা চেনি দিলেও কথা নাই। এনেকৈ লৰাই মই এইখিনি
10 মিনিটৰ কাৰণে এনেকৈ সিজাই থাকিম সিজাই থাকোঁতে এনেকৈ কমি আহি থাকিব আৰু ডাঠ হৈ আহি থাকিব হোৱাৰ আগে মই ইয়াতে ইলাচি 3-4টা থেতালি দিছোঁ তাৰপিছত মই লৰাই থাকিম ইলাচি দিলে এটা ভাল গোন্ধ আহে এতিয়া মই সেকেন্ড স্টেপ কৰিব লাইছো এইটো ব্ৰেডটো মই এখন ব্ৰেডক 4 ফাল কৰিছোঁ দুপিছে হৈ যায় এটা মিঠাই ইয়াতে মই নাৰিকলৰ গুড়া আছিলে সেইদিনাও লাৰু বনাওঁতে অলপ অতৰাই থৈছিলোঁ নাৰিকল ভিতৰত ভৰাই মই এনেকৈ দুখন জাপ কৰি দি গৈছোঁ আকৌ নাৰিকল অলপ দিম আকৌ এখন ওপৰত দি দিম এতিয়া মই ইয়াতে গাখীৰখিনি দি দিম তাৰ আগতে মই অলপমান কাজু বাদাম যি আছে এইটো অপচনেল হয় এয়া মই সজাবৰ কাৰণে দিম ইয়াত মই গাখীৰখিনি দি দিম এতিয়া ইয়াৰ ওপৰত দি দিম আৰু এটা কাজুও দি দিছোঁ দেখি ভাল লাগিবৰ কাৰণে খাবলৈ খুবেই ধুনীয়া হয় আপোনালোকে ঘৰত বনাই খাব বহুত কম সময়তে হোৱা এইটো মিঠাই ৰসমলাই বেলেগ এইটো খাই লওকচোন এইটো লোৱা মই 10 মিনিটৰ কাৰণে ফ্ৰিজত থলোঁ এতিয়া দিবলৈ আহিছোঁ খাও ল খাও লাগিছেনে ভাল লাগিছে ভালকে কওক তেতিয়াহে শুনিব মানুহে কেনেকুৱা লাগিছে ভাল লাগিছে ৰসমলাই এইফালে দাদাক কৈ গ'লোঁ যে তই কেনেকুৱা লাগে খাই কবি সি অলৰেডি খায়ে দিলে মিঠাই দেখি ৰ'বই নোৱাৰিলে চাগে তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব